নমস্কাৰ সিষ্টাৰ্ছ কুকিং এডভেঞ্চাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তেল নিদিয়াকৈ বনোৱা বইল চিকেনৰ ৰেচিপি দিবলৈ লৈছোঁ। এই ৰেচিপিটিত একেবাৰে কম ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰি বনোৱা আৰু লগতে খুবেই বেছি হেল্ডি। এই পদ্ধতিত বনোৱা বইল চিকেন খাবলৈ খুবেই বেছি সোৱাদ হয়, কিন্তু ৰেচিপিটি একেবাৰেই চুটি আৰু বনাবলৈও সহজ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব। বইল চিকেন বনাবৰ বাবে মই প্ৰথমে গেছত কেৰাহী এটাত সৰহকৈ পানী দি পানীখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। পানীখিনি উতলিব আৰম্ভ কৰোঁতে মই তাত 4টা বিলাহী সিজিবলৈ দিছোঁ। বিলাহীকেইটা মই এনেধৰণে জুকচিনৰ নিচিনাকৈ কাটি দিছোঁ অলপ। এনে কৰিলে সিজাৰ পাছত বিলাহীখিনিৰ ট্ৰান্সপেৰেণ্ট বাকলিটো আঁতৰাবলৈ সহজ হয়। বিলাহীৰ লগতে মই জলকীয়া 10টামান দি দিছোঁ। যদি আপুনি জলকীয়া খাই ভাল নাপায় তেনেহ'লে একেবাৰে নিদিব পাৰে, নহ'লে নিজৰ জোখমতে কমকৈ দিব পাৰে। ঢাকনি লগাই মই এইখিনি 5 মিনিটৰ বাবে সিজাই লৈছোঁ। এয়া চাওক, কেইটামান বিলাহীৰ বাকলি নিজে নিজে এৰাই গৈছে। গোটেইখিনি মই এখন কাঁহীত পানী সৰকাই উলিয়াই লৈছোঁ। তাৰ পাছত মই একেখিনি বিলাহী আৰু জলকীয়া সিজোৱা পানীখিনিতে 3 চামুচ নহৰু খুন্দি লোৱা আৰু জালুক 1 চামুচ ডাঙৰ চামুচেৰে দি দিছোঁ। তাৰ লগে মই এই পানীখিনিত নিমখো 2 চামুচ দি দিছোঁ। পাছত নিমখ টেষ্ট কৰি চাই কম হ'লে আকৌ দি দিব পাৰে। এতিয়া মই গোটেইখিনি এবাৰ ভালকৈ লৰাই মিহলি কৰি দি ঢাকনি লগাই সিজিবলৈ দিছোঁ। বিলাহীখিনি হাতেৰে চুব পৰা ঠাণ্ডা হোৱাৰ পাছত ইয়াৰ বাকলিখিনি এৰুৱাই আমি গোটেইখিনি একেবাৰে স্মুথ পেষ্ট বনাই ল'ম। আমি সকলোৱে হেল্ডি ৰেচিপি খাবতো বিচাৰোঁ, কিন্তু হেল্ডি বা বইল ফুড বুলি ক'লে মনত প্ৰথমতে একেবাৰে টেষ্টলেছ বা কিবা কালাৰ নোহোৱা তেনেকুৱা আঞ্জা হ'ব বুলি ভাবা যায়। সেইবাবে আমি হয়তো মাছ বা মাংসৰ লগত হেল্ডি ভাৰ্জনটো একেবাৰে এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে নিবিচাৰোঁ। কিন্তু একেবাৰে চিম্পল আৰু কম ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰিও বনোৱা পদ্ধতিৰ হিচাপতে ৰেচিপিটি একেবাৰে ডিফাৰেণ্ট আৰু সোৱাদ লগা কৰিব পৰা যায়। এতিয়া আকৌ বিলাহী আৰু জলকীয়াৰ বনাই লোৱা স্মুথ পেষ্টখিনি উতলি থকা পানীখিনিত আকৌ মই দি দিছোঁ। খুন্দি লোৱা নহৰু আৰু জালুকৰ গুড়িখিনি উতলিব দিওঁতে যদি পানীৰ পৰিমাণ কমি যায় তেনেহ'লে এইখিনি সময়তে আৰু অলপ পানী দি দিব পাৰে। বিলাহীৰ পেষ্ট আৰু অলপ পানী দিয়াৰ পাছত যেতিয়া ভালকৈ উতলিবলৈ আৰম্ভ কৰিলে তেতিয়াই মই ইয়াত মাংসখিনি দি দিছোঁ। এয়া মই আধা কেজি মাংস লৈ লৈছোঁ আৰু মাংসৰ টুকুৰাবোৰ অলপ সৰুকৈ কাটি লোৱা আছিল। গোটেই মাংসখিনি দিয়াৰ পাছত 2 মিনিটমানৰ বাবে লৰাই ভালকৈ মিহলি কৰি লৈছোঁ। এয়া মাংসখিনি দিয়াৰ পাছত যেতিয়া আকৌ উতলিবলৈ আৰম্ভ কৰিলে তেতিয়া মই ঢাকনি লগাই মাংসখিনি 20 মিনিটৰ বাবে সিজিবলৈ দিছোঁ। এয়া 20 মিনিট পাছত মাংসৰ পানীখিনিও একেবাৰে আধা হৈ গৈছে আৰু মাংসবোৰো খুব ভালকৈ সিজি গৈছে। যেতিয়া হাতেৰ পৰা মাংসবোৰ এৰাই আহিব ধৰিব তেতিয়া গম পাব যে মাংসবোৰ ভালকৈ সিজি গৈছে। ঢাকনি গুচোৱাৰ পাছত মই 5 মিনিটমানৰ বাবে ঢাকনি নলগোৱাকৈ এনেদৰে সিজিবলৈ দিছোঁ।
গ্ৰেভিখিনি ডাঠ হ'বৰ বাবে মই এনেদৰে 5 মিনিট ঢাকনি নলগোৱাকৈ সিজিবলৈ দিছোঁ। যদি আপোনালোকে বেছি জোল খাই পেলাই ভাল পায় তেনেহ'লে এইখিনিতে বন্ধ কৰি দিব পাৰে, আৰু যদি শুকানকৈ খাবলৈ বিচাৰে তেনেহ'লে গোটেইখিনি পানী শুকাই পেলাব পাৰে। এয়া দেখিছেনে, বিলাহীখিনি পেষ্ট কৰি দিয়াৰ বাবে হালধি বা জলকীয়া গুড়ি নিদিয়াকৈয়ে কাৰীখিনিৰ ৰং ইমান ধুনীয়া হালধীয়া হৈছে। এয়া মোৰ বইল চিকেনখিনি ৰেডি হৈ গ'ল। একেবাৰে শেষত যদিহে ফ্ৰেছ ধনিয়া থাকে তেনেহ'লে ধনিয়া দিও ছাৰ্ভ কৰিব পাৰে। বৰ্তমান ধনিয়াৰ ছিজন নহয় বাবে মই গাৰ্নিচিং কৰোঁতে মান ধনিয়াৰ ফুল এটা দি দিছিলোঁ। মান ধনিয়াৰ পৰাও খুব ধুনীয়া ষ্ট্ৰং ফ্ৰেগ্ৰেন্স আহে। এই ৰেচিপিটি ঘৰত নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে আমাৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, আমাৰ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।